हेलो फ्रेंड्स मोर नाम नयन छेत्री और आपनालोके चाइ आछे मोर चैनल नयन छेत्री आसाम टेक जोन। तो बेसिकली आज मैं आपनाक एटु कब विचारिछु जे इन्स्टाग्रामे तेखेतर निउ माने नतुन एप एटा लॉन्च कर दिले जार नाम आपनार होय IGTV। गाइस एटु की बस्तु है मैं हेतुई आज आपनार तो कम। तो बोलक टाइम वेस्ट नकराके भिडिओटु स्टार्ट करूँ। गाइस इन्स्टाग्राम माने एनुका पपुलार एप है गाइस। इन्स्टाग्राम आजिकाली बहुत 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 लगे यूज करे माने बहुत मानुहे यूज करे इन्स्टाग्राम। तो आज हेतुर विषय मैं अलप कब विचारिछु गाइस। इन्स्टाग्रामे जुआ काली आपनार नतुन एटा एप लॉन्च करिले जार नाम है IGTV। गाइस हेतु बेसिकली एटा भिडिओ एप है जोंटु माने आपुनि जेनुका इन्स्टाग्राम चलाय आगते आपुनि इन्स्टाग्रामते एने आपुनि 15 सेकेंड्स एनुका टाइमर एटा भिडिओ अपलोड करिब पारिছিলে। কিন্তু जुआ कालिर পৰা আজিৰ পৰা আপোনাৰ যোনটো এনজয় হ'ব এইটো আপোনাৰ আৰু বেছিকৈ বাঢ়ি যাব IGTV লৈ কিনে। IGTV কি হয় গাইছ? IGTV মানে যেনেকুৱা আমি ইউটিউবত ভিডিঅ'জ আপলোড কৰোঁ সেনেকুৱাই আপুনি এতিয়া ইনষ্টাগ্ৰামত আপলোড কৰিব পাৰিব 15 ছেকেণ্ডছৰ পৰা লৈ পুৰা 1 ঘণ্টালৈ। তাতে আপোনাৰ এডছ আহিব, তাতে বেছিকেলি সব বস্তু আহিব যি ইউটিউবত আহিছে। আৰু বাই দ্য ৱে এতিয়ালৈ মানে IGTV মনিটাইজেশ্যন দিয়া যোৱা নাই, কিন্তু ইনষ্টাগ্ৰামে কৈছে যে বহুত কম সময়তে আমি মনিটাইজেশ্যন দি দিম যোনটোৰ জৰিয়তে আপুনি ইয়াতেও মানে ইউটিউব যেনেকুৱা ইউটিউবৰ পৰা আপুনি ইয়াতে কিবা পায় সেনেকুৱা আৰু আপুনি ইনষ্টাগ্ৰামৰ পৰা পাব বেছিকেলি। আৰু IGTVটো মানে মোকতো ভালে লাগিলে, মই ইউজ কৰি আছোঁ। মোৰো ইনষ্টাগ্ৰামৰ লিংক তলত দিয়া আছে, মোক ফ'ল' কৰিব প্লিজ গাইজ, মোৰো ভিডিঅ' চাব। তো বলক মই আপোনালোকক দেখুৱাই দিওঁ সেইটো এপটো কেনেকুৱাকৈ ডাউনলোড কৰিব লাগে আৰু কেনেকুৱাকৈ সেইটো আপুনি ক্ৰিয়েট কৰিব লাগে। সবতকৈ আগত গাইজ আপোনালোকক কি কৰিব লাগিব, আপুনি ইয়াতে যাব প্লে ষ্ট'ৰত যাই কিনে আপুনি ইয়াতে IGTV ডাউনলোড কৰি ল'ব। ঠিক আছে, IGTV মই দেখুৱাই দি আছোঁ কোনটো কয় IGTV, আপুনি ইয়াতে চাই ল'ব। নেটটো অলপ প্ৰব্লেম দি আছে ৰ'ব। এইটো হয় IGTV গাইজ ইনষ্টাগ্ৰাম। ঠিক আছে, এইটো আপুনি ডাউনলোড কৰি লওক। এইটো যোৱাকালি মানে আপডেট হৈছে আৰু এতিয়ালৈ চাওক আপুনি 100,000 এইটো হৈ গ'ল আপোনাৰ। আৰু আপুনি ইয়াতে গম পায় ইয়াতে ভাৰ্টিকেল ভিডিঅ'জ বেষ্ট থিং হ'ল ইয়াতে ভাৰ্টিকেল ভিডিঅ'জ। ঠিক আছে, যোনটো আপুনি মোবাইলটো আপুনি একো এইটো কৰিব নালাগে, এইটো ভাৰ্টিকেল টাইমত আহি যাব। এতিয়া চাওক যেনেকুৱা আপুনি চাই আছে এইটো মই ডাউনলোড কৰি লৈছোঁ, আপুনি ডাউনলোড কৰি লওক। ডাউনলোড কৰাৰ পিছত কি হ'ব, অ'পেন কৰিব। এইটো চাওক মই আপোনাক বেক কৰি দেখাই দি আছোঁ কেনেকুৱা এইটো কাম কৰে। ঠিক আছে, এতিয়া আপুনি কি কৰিব, আপুনি যাব আপোনাৰ ইনষ্টাগ্ৰামত চাব নতুন আপডেট আহিছে। যাৰ ফোনত আপডেট অহা নাই গাইজ মই তেখেতক কৈ আছোঁ নিজৰ মোবাইলটো নিজৰ যোনটো ইনষ্টাগ্ৰাম আছে সেইটো একবাৰ এইটো কৰি লওক, একবাৰ আপডেট কৰি লওক ইনষ্টাগ্ৰাম। এই চাব এইটো টিভিৰ নিচিনা কিবা আহি আছে, এইটো ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি এনেকুৱা কিবা এটা দেখা হ'ব। তো ইয়াতে চাওক ফৰ ইউ আছে, ফ'ল'য়িং পপুলাৰ ৱাচিং টাইম, এনেকুৱা ফ'ল'য়িং গুচি গ'লোঁ। মই ফ'ল' কৰা চাওক দুজনে আছে, এটা মই আৰু মোৰ মানে এটা ইউটিউবাৰ হয় কোৱাজি চিন্স 1995 তেখেতত। তো আপুনি চাব পাৰে এতিয়া ইয়াতে দুটা ভিডিঅ' আছে ফ'ল'য়িঙৰ, যেনেকুৱা মোৰ মতে এতিয়ালৈ অসমত কোনো গম পোৱা নাই এইটো বস্তুটো, এইটো কাৰণে মই ক'ব বিচাৰিলোঁ। এতিয়া ক্ৰিয়েট কেনেকৈ কৰিব লাগিব গাইজ মই দেখাই দি আছোঁ। ইয়াতে তিনিটা আপোনাক ডট দেখাব, তিনিটা ডট দেখাৰ পিছত আপুনি ওপৰত যাব। ওপৰত যোৱাৰ পিছত আপোনাৰ তাতে চাওক তিনিটা ডট দেখাব, তাতে আপোনাৰ থাকিব ক্ৰিয়েট নিউ চেনেল। তো আপুনি নিউ চেনেল ক্ৰিয়েট কৰি দিল। আপোনাৰ যদি ইনষ্টাগ্ৰাম একাউণ্ট আছে, আৰু যদি ইনষ্টাগ্ৰাম একাউণ্ট নাই তেতিয়াহ'লে আপুনি চাইন আপ কৰিব পাৰে বা লগ ইন কৰিব পাৰে। থেংক ইউ গাইজ। এইটোৱে মই মানে আপোনালোকক ক'লোঁ যে IGTV নতুন মানে এপ হয় ইনষ্টাগ্ৰামত। তো যদি বুজি পোৱা নাই ইনষ্টাগ্ৰামৰ মোৰ লিংক দিয়া আছে তলত ডিছক্ৰিপশ্যনত, আপুনি তাৰ পৰা লৈ কিনে মোক মেছেজ কৰিব পাৰে বা ফ'ল' কৰিব পাৰে, যি কৰিব পাৰে। থেংক ইউ।